তো গুড ইভিনিং এভৰিৱান আজি মই আপোনালোকক দেখাইছো এলো সাবন গোল্ড তো এই প্ৰডাক্টটো মই ধৰক কন্টিনিউয়াসলি প্ৰায় ইউজে কৰি থাকো এটো তো আজি বুলো ইয়াৰ ওপৰতে অকনমান আপোনালোকক ভিডিও এটা মই বনাও এটো আমাৰ খুব ধুনিয়া এটা প্ৰডাক্ট আৰু এই প্ৰডাক্টটো সকলোৱে ইউজ কৰিব এই প্ৰডাক্টটো আমাৰ আপোনালোকে দেখিছে ইয়াত এলোভেৰা আমলখি অশ্বগন্ধা আছে আৰু আপোনাৰ ঘি আছে আৰু বহুত আছে ইয়াত মানে আপোনাৰ দিয়া আছে বহুত কিছুমান প্ৰডাক্ট সোমাই আছে তো এই মই মেইন কেইটামানৰ কথা কৈ দিছো তো এই প্ৰডাক্টটো আমাৰ বডিৰ কাৰণে খুব এটা ভাল প্ৰডাক্ট হয় ইয়াৰ বেনিফিট খিনি হৈছে প্ৰথম বেনিফিটটো হৈছে কি ই আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতাটো বঢ়ায় ই আমাৰ কাৰণে খুব হেতু এটা খুব বেষ্ট কাম কৰে ৰোগ প্ৰতিৰোধক ক্ষমতাটো বডিত বঢ়ায় সবতকৈ ডাঙৰ কাম হেতু ইমিউনিটি যেটো ষ্ট্ৰং কৰি ৰাখে বডি সেকেন্ডটো হৈছে কি ই আমাৰ লিভাৰ আৰু হাৰ্টৰ কাৰণে লিভাৰ প্ৰবলেম থকা মানুহ আৰু হাৰ্টৰ প্ৰবলেম থকা মানুহৰ কাৰণে খুব ভাল এটা তাত কাম কৰে প্ৰডাক্টটো এই প্ৰডাক্টটো আৰু এটা বেনিফিট হৈছে কি জানেনে আপোনালোকে চুলি হৰা বন্ধ কৰে যিবিলাক মানুহ খুব চুলি হৰাটো ইয়াত খুব ই বন্ধ কৰি দিব পাৰে ভায়ক বেনিফিটস আৰু এটা বেনিফিট খুব ডাঙৰ ই আমাৰ বডিৰ সেলবিলাক বডিৰ যিবিলাক বডিৰ সেলবিলাক ই এক্টিভ কৰি ৰাখে ৰিজেনেৰেট কৰে যিবিলাক আমাৰ ডেড সেল ডেইলি যিবিলাক সেল আমাৰ মৰে ই আকৌ নতুন সেল বডি উৎপন্ন কৰে আৰু বেনিফিটস আছে কি আমাক শ্বাস প্ৰশ্বাস ক্ৰিয়াত ই সহায় কৰে যিবিলাক মানুহৰ উশাহ নিশাহ কিছুমান লোৱাত যদি মানুহৰ প্ৰবলেম থাকে খুব ধুনিয়া এটা তাত কাম কৰে প্ৰডাক্টটোৱে ই আৰু এটা আমাৰ প্ৰডাক্টৰ কাম কৰে কি এই প্ৰডাক্টটোৱে আৰু এটা সবতকৈ ডাঙৰ কাম হৈছে কি ই আমাৰ স্মৃতি শক্তি বঢ়ায় যেটো মেমৰি ষ্ট্ৰং যেটো আমি কম মেমৰি ষ্ট্ৰং খুব মানে এক্টিভ স্মৃতি শক্তি বঢ়ায় কাৰণ ইয়াত বাৰ্মিটো আছে প্ৰায় বাৰ্মিটো বেছি দিয়া আছে হেতু কাৰণে ই আমাৰ মেমৰিৰ কাৰণে খুব ষ্ট্ৰং তো আশা ৰাখিছো আপোনালোকে সকলোৱে এলো সাবন গোল্ড এই প্ৰডাক্টটো ব্যৱহাৰ কৰক এই বডিত আমাৰ সাংঘাতিক ধৰণৰ কাম কৰে যিখিনি মই বেনিফিট কলোৱে কিন্তু আৰু বডিত বেনিফিট আছে তো কেইটামান বেনিফিট মই আপোনালোকক কৈ দিছো আশা ৰাখিছো আমাৰ আইএমসি অল এসোসিয়েটস অল লিডাৰ্স আপোনালোকে সকলোৱে প্ৰডাক্টটো ইউজ কৰক এলো সাবন গোল্ড খুব ধুনিয়া আমাৰ বডিত ৰিজাল্ট পাব তো থ্যাংক ইউ গুড আইএমসি